ৰাতিপুৱা যদি ভেঙা কালি দিছে আজি সেইকাৰণে শিকিছে ইয়াৰ মুখত এইটো বগা পুৰা লাইকৰা গাহৰি বান্ধা জেগাত ভাত খাই আছো দেই জীৱন দেই আৰু ইয়ে আমাৰ কাপোৰত এইগিলা কি ওলাইছে চাওকচোন গাইছ এইগিলা চেক এইয়া তো গাইজ বিহু বুলি বহুত দিনে বিহু খালো কিন্তু বিহুত ভিডিঅ' চিডিঅ' নকৰিলো আৰু এতিয়া আৰু বিহু চিহু শেষ হ'ল এতিয়া আৰু মাঘৰ মাহ চলি আছে না মানুহবিলাকে মানে বিয়া চিয়াগিলা এতিয়া ধুনীয়াকৈ পাতি আছে আমাৰো মানে কামৰ চিজন তো যোৱাকালিৰ পৰা কাম কৰিছোঁ আজিও মই কাম কৰিব যাব ওলাইছোঁ যোৱাকালি বাৰু ভিডিঅ' নকৰিলোঁ আজিৰ পৰা ভিডিঅ' কৰিম আৰু মাজে মাজে আগৰ নিচিনা কি বিয়াৰ পেণ্ডেলৰ ডেক'ৰেশ্যনৰ ব্লগবিলাক দি যাম আৰু আপোনালোকে চাই যাব আৰু মজাকৈ এতিয়া আৰু কামত যাওঁ মানে ৰাতিপুৱা বাইকখন এইটো থৈ দিছিলোঁ মানে ৰাতিপুৱাই মোৰ যিটোহে ঘটনা ঘটিল আজি মানে গেছ লিক হৈ একদম কিবা হৈছিলে এনেকুৱা ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু সেইকাৰণে একদম ডাৱৰত থাপৰা এইফালে যাওঁতে দেৰিয়ে হ'লা অলপ এইফালে আমাৰ চেৰিমতে যোৱাকালি কাপোৰগিলা ধুই দিছিলা শুকোৱা নাই বোলে এতিয়া শুকাই দিছে ৰাতিপুৱা যদি ভেঙা কালি দিছে আজি সেইকাৰণে ইংকি আছে ইয়া মোক নাই গালি পাৰা গাইছ এনেই কৈছোঁ চিৰিমুটি কাৰণে গালি পাব পাৰি না খাবাই নাই পাৰা কিন্তু তামোল খাব পৰিছে আজিকালি অৰ ফাটি গৈছে ইয়া কিয়া নাই ফাটছি এনে ফাটছি দে বাকী যি কি নহওক আৰু গাইছ এতিয়া আৰু কামত যাওঁ আৰু ইমান দূৰতো নহয় আজি কাম এই বাঘেশ্বৰীতে আছে আমাৰ কাম আজি তাতে যাম ডাইৰেক্ট তাতে লগ পাই আছোঁ আৰু তো আহি পালোঁ আজি আমাৰ কাম কৰা জেগা মানে যোৱাকালিও এই বিয়াৰ ৰভাখনত অলপ কাম কৰিছোঁ আৰু আজিও কৰিম আৰু আজিৰ পৰা লাগাতাৰ কৰিব লাগিব আৰু সহায় কৰিব লাগিব আৰু মানে 22 তাৰিখে এইখন বিয়া ইয়াতে মস্ত দোকান চোতাল এইখন আৰু ইয়াতে মঞ্চ পাতি দিছি মানে এটা গায়ক চায়ক মাতিছে নেকি তাৰপিছত বোলে কিবা মানে লেডিজ বেণ্ড পাৰ্টি নে কিবা মাতিছে আৰু এইফালে আপাৰ আচামাৰ নকৰ ভালকৈ নাজানো তাৰে মাতিছে ইয়াতে বোলে প্ৰগ্ৰাম চগ্ৰাম হ'ব আৰু এইখানে এখন ৰভা আৰু এই সেইফালে এখন আছে সেইফালে এখন আৰু কাপোৰৰ কালাৰটো কেনেকুৱা লাগছে গাইছে এইটো আজিকালি এইটোৱে চলিছে আৰু ডিজাইনটো এইটোৱে আৰু এনেকুৱা আগতেও আমি এনেকুৱা ডিজাইনে বনাইছিলোঁ আৰু যিটো ওপৰত ডিজাইনটো হ'ব কেনেকুৱা হ'ব লাষ্টত দেখাই আছোঁ আৰু এইফালে এখন ৰভা আছে এইফালে এখন ইয়াতে এতিয়া বনাওঁ আৰু কিবা কিবি বাছা যোৱাৰ কৰি দিছে আমাৰ পন্তাকাই আৰু আমাৰ হাৰি চৰুগিলা ইয়া দুপৰীয়া খোৱাৰ কাৰণে এইগিলা আনি থৈ দিছোঁ আৰু ৰেডি পুৰা আজি কিমান মানুহকেইটা হ'ম 4টাই নেকি মানে ভকতে সৈতে খাই বনাব ভাত আমাৰ আজি আমাৰ মানুহ মাত্ৰ 4টা এটা বেলা আহিব আৰু সি নমুনাহে নিচিনাহে বস্তু দিছিলে সি ইফালে ঘূৰি ফুৰে ভাতটো খাই পেলাই নাজানো আৰু আজি তো এতিয়া ধুনীয়াকৈ এটা কাম চাম কৰোঁ আৰু মজাকৈ আৰু ইয়া আমি কাম কৰাৰ সন্মুখতে বাঘেশ্বৰী দুৰ্গামাৰ মন্দিৰ এইটো বাঘেশ্বৰী দুৰ্গামাৰ মন্দিৰ তো দুৰ্গামাক চিন্তি এতিয়া আৰু কামত লাগি যাম আৰু মজাকৈ তো মোটামুটি চোতালৰ ৱালৰ কামটো কমপ্লিট হৈছে বুলি ক'ব পাৰি এয়া যোৱাকালি এইগিলা তাৰমানে কমপ্লিট হৈছে এতিয়া মানে এয়া ডিজাইনকেইটা বনাব লাগে ওপৰত যিকেইটা ডিজাইন হ'ব এটা বাছা আনি ৰেডি তো এতিয়া আমাৰ বাঁহৰ ফ্ৰেমটো বনোৱা হ'ল এতিয়া কাপোৰ কাটব লাগে এই বছাৰে পণ্টাকাই মানে জুখি আছে আৰু কিমান লাম্বা কৰি কাপোৰকেইটা কাটব লাগে হ'ল না হিচাপটো হা কেই ফুটকৈ কাটব লাগিব 11 ফুট আৰু এইটো কি কয় এইটো হা এইটো ওলোৱা নাই আৰু বিৰিডাল টানি থকা নেকি মানে বিৰি টানি থাকে নন ষ্টপ বিৰি টানি থাকে আৰু মই তামোল এখন ধৰা লৈছোঁ বুঢ়াকৈ মুখত মজা লাগি আছে আৰু এইকেইটা ভাইকেইটা কাম কৰি আছে দেখা চুৰি হাতত লাচে পায় নে কিহে পায় সেইকেইটা ৰং কৰিছে কাৰোবাক যদি হেন ঘৰত দৰ্জা খিৰিকীত ৰং কৰিবৰ কাৰণে ল'ৰা লাগে এনেকুৱা চেংৰা ল'ৰা ইহঁতক যোগাযোগ কৰিব পাৰে আৰু নাম্বাৰটো কওক একবাৰ লাষ্ট পাইছি কামেই নকৰে ঘৰত এনেই আৰু বিয়াৰ কাৰণে কাম কৰি আছে তাহাঁতে কাম চাম নকৰে তাহাঁতে ঘৰত মানে সেই আৰু তাহাঁতে মানে এনেকুৱা কাম নকৰে মানে চাকৰিৰ কাৰণে মাথা মাৰি আছে বেচেৰাহঁতে এনে দুখাই দিলে আৰু মানে বিয়াৰ কাৰণে বাইদেউকৰ বিয়াত অলপ কাম কৰি দি আছে আৰু ঘৰত ধুনীয়াকৈ তো আমি এতিয়া কাম কৰি আছোঁ আৰু মজাকৈ সৰু ৰ দেখাত কিন্তু এটা বস্তা দেখা পাইছে লেতেৰা কিন্তু এতিয়াহে মানে কাপোৰগিলা কাচৰা চাফা এতিয়া মানে ফ্ৰেমটো এটা লাইকৰা কাপোৰ মাৰা হ'ব আৰু এইটো লাইকৰা নাই আছে এইগিলা একদম নতুন এগুলা এতিয়া আৰু আলোৱা হ'ব আৰু মানে ডিজাইন বনোৱা হ'ব আৰু সেইটো এইগিলা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলে নেকি ন এইগিলা গাইছ মানে এইগিলা কাপোৰৰ বহুত দাম নাই এনে যথে মথে কাটিলেও আৰু অলপ খাটা লম্বা হ'লে যদি কাপোৰখন নাপোৱা হৈ যায় মালিকৰ বেয়া হৈ যাব আৰু মালিকৰ বেয়া হোৱা মানে আমাৰ বেয়া হোৱা কাপোৰখিনি এনে যাব সেইকাৰণে অলপমান হেৰি কি কয় ভালকৈ জখমা ফুলে কাটব লাগে আৰু এতিয়া ধুনীয়াকৈ কাটিম আৰু মজাকৈ আৰু ফ্ৰেমটো বনাম ডিজাইনটো বনাম আৰু এই ডিজাইনটো আগতে বনাইছিলোঁৱে সেনেকুৱা ডিজাইনে হ'ব মানে এইটোৱে চলিছে আৰু আজিকালি মানে এইটোৱে টপ ডিজাইন বুলি ক'ব পাৰি এইটো বৰ্তমান আৰু গাইছ কাপোৰ কাটিবা ওলাইছিলোঁ আৰু মাত্ৰ একদম নতুন কাপোৰ একদম কিনি অনা এইগিলা কাপোৰগিলা মানে নতুন কিনি আনিছিলোঁ কিন্তু এই নতুন কাপোৰতে এইগিলা কি ওলাইছে চাওকচোন গাইছ এইগিলা চেক
এইয়া আৰু গাইজ এই বিয়াত ভাত মানে খুৱাব এইখিনিত একদম প্ৰকাণ্ড আৰু একবাৰত মোটামুটি 150জন মান মানুহ ভাত খাব পাৰিব এইখিনিতে বোলে ভাত চাতগিলা খুৱাব আৰু এইখিনিত ভাত বনাব আৰু ভাতবিলাক এই খুৰীত বনাব এইবিলাক মজা একদম খুৰী মানে চিৰি শুকাই মিলি মজাকৈ এটা গট কৰি থৈছে মানে খুৰীত ভাত বনাব আৰু মজাকৈ এই কিমান ডাঙৰ জেগা একদম একবাৰত 150জন মান খাব বিয়াৰ দিনা বাৰু বিয়া খাবা অহা মানুহগিলা ভাত খাব কিন্তু আমি কাম কৰি আছোঁ না আমিতো দুপৰীয়া ভাত খাব লাগিব তাকে আমাৰ এটা বাইদেৱে বনাই আছে বাইদেউ বুলি ক'লে আৰু বনাই আছে জুইত বনাই আছে এইফালে কণী দিছি কণী উহাইছা নেকি কণী আৰু এইফালে আলু বইল দালি চালি নাই আজি হা কিমান টাইম লাগব আৰু খাবৰ কাৰণে খাবাক লাগে আৰু আধা ঘণ্টা ভোক লাগছে আৰু লাহে লাহে আৰু আমাৰ কাম চাবাইছে এইফালে ধীৰেজ ভাই কাম চাবাইছে নেকি ভাই কাম চাবাইছোঁ মই আৰু নেক্সট বিয়া পাতিম বুলি ভাবি আছোঁ তাৰ কাৰণে আৰু কৈ নাই গম পালে কিন্তু গুৰু মাৰি দিব নকবি নেদেখাবি এইটো ভিডিঅ'টো নিদিবি দেই ভিডিঅ'টো নিদিবি মই ব্লগ কৰিছোঁ সি গমেই পোৱা নাই দে আৰু এতিয়া আৰু চোতালৰ ফ্ৰেমটো উঠাব হৈছে জাং চোতালত মানে ফ্ৰেমটোত কাপোৰখিনি মাৰা হ'ল এতিয়া আৰু উঠাব লাগে ওপৰত এতিয়া মানে ফ্ৰেমটো উঠাবৰ কাৰণে একদম চাইনৰ ওপৰত দিছোঁ মাছাঙত আহিছোঁ এইফালে আমাৰ বছৰ লগত এইটো এইয়া আৰু এতিয়া উঠাম এয়া মানে কাপোৰতে বান্ধি দিছে আৰু এতিয়া দাঙি দিম এইটো বস্তুটো একদম মাছাংখান কিন্তু দুৰ্বল লাগছে এতিয়া আৰু লোহাৰ ফ্ৰেম উঠব না ভাঙি যায় নেকি ঘণ্টা ভাঙি গেলে আৰু এটা সৰ্বনা হৈ যাব এইয়া লৰি আছে ভাঙি যাব যেন লাগি আছে তো এতিয়া মোটামুটি বাজিল টাইম 2টা আমাৰো ভাত খাবৰ সময় হ'লা এইফালে আমাক বায়ে ভাত সাজি দি আছে দে জলদি দি তো এতিয়া ভাত খাবা বহি গেলো আৰু মানে আৰু কি ক'ম কিৰা চিৰাও নাই এনেকাকে বহি লৈছোঁ আৰু বাৰী পাছতে সি ক'ত ভাত খাই আছোঁ এইফালে এটা গাহৰি আছে এইটো নিজকে আছে গাহৰি নিচিনা লাগি আছে ক'ত গাহৰি বান্ধা জেগাত ভাত খাই আছোঁ দেই জীৱন দে আৰু হেই দে খা এইগিলা খাই আছে বাকী যি নহওক আঞ্জাততো নিমখ বেছি হোৱা নাই বাবা হা কম বুলি খাব পাৰি কিন্তু নিমখ বেছি হ'লে খাব নোৱাৰি আৰু খাওঁতে বহুত ভুকি আছোঁ ভাত খোৱাত বেলেগ ইমান ভুকি খাব নাপায় আৰু জীৱন তো ভাত খাই উঠিয়ে আমি মানে এইখন চোতাল হোৱা কৰি দিলোঁ আৰু মোটামুটি খালি অলপ কাম আছে সেইখিনি কাম আমাৰ নহয় বেলেগে কৰিব এই মানে আমি কাপোৰখিনি লগালোঁ এনেকৈ ডিজাইনটো বনালোঁ আৰু যিখিনি বাজি ওলাই আছে আপোনাক দেখা পাইছে এইখিনি ডিজাইন বেলেগে কৰিব মানে যোনে ডেক'ৰেশ্যন কৰে বিয়াৰ ফুল চুলবিলাক যে লগায় সি কৰিব আৰু বাকী এতিয়া এইখন চোতাল হ'ল এতিয়া আৰু সেই ৰভাখনত লাগব লাগে আৰু সেইখন ইয়াতকৈ বহুত ডাঙৰ আৰু ইয়াৰ নিচিনা দুখন হ'ব সেইখন সেই এখন আৰু ইয়াৰ কাপোৰৰ কালাৰটো কিন্তু ভাল লাগছে অলপ বেলেগ ইউনিক তাৰমানে এই ৰঙা দিছি মানে ডিজাইন কৰা কেইখন আৰু ওপৰত এইটো বগা পূৰা লাইকৰা একদম মজা লাগব আৰু এতিয়া লাইট চাইট লগাব না এতিয়া আৰু বম লাগব এতিয়া আৰু ইখান চোতালত মানে ইখান ৰভাত ইখান একদম প্ৰকাণ্ড লাম্ফা এই কিমান লাম্ফা চাওক গাইছে এই একদম আৰু এইফালেদি এইখিনিতে নেকি মানে ভাত খাব যোৱা ৰাস্তা এইটো এইফালেদি এইফালে ভাত খাব যাব আৰু বিয়া খাব অহা মানুহবিলাকে এইফালে এইফালে বহুত দূৰত মোটামুটি ভাত খাৱা যাওক লাগি মোটামুটি 200 মিটাৰ মান হ'ব আৰু লাম্বা তো গাইজ মানে কাম চাম ছুটি কৰি ঘৰত আহিলোঁ মানে মাথাটো বিষাই আছিলে আবেলি সময়ত সেইকাৰণে তাতে আৰু ব্লগ নকৰিলোঁ আৰু এতিয়া অলপমান ভাল পাইছোঁ গা পা ধোৱাৰ পাছত ভাল পালোঁ এতিয়া আৰু গধূলি সাজৰ কাৰণে আমাৰ চিৰিমুটি বা কি বনাইছে এইফালে আমাৰ মহাৰাণীয়ে কি বনাইছা দেহা মনু কি বনাইছা আমাৰ গধূলি সাজৰ কাৰণে গাইছ আজি ফুলকবি আৰু আলু আৰু এইফালে পাপৰ ভাজি একলাই খাই আছে মোকতো মাতব পৰা এখন খা বুলি পেলাই অলপমান দেখাই চাওঁ কেনেকৈ লাগে পাপৰটো খালি ভাল পেট চাফা কৰে না ভাতটো হ'ল নাই বেয়া ভোক লাগছে সঁচা ভোক লাগছে ৰাতিপুৱা খোৱা নাই আমি কাম কৰি থকা মানুহ না ভোক লাগি যায় হা খাইছোঁ তথাপিও না আমি কাম কৰা মানুহ ভোক লাগে বাকী তো গাইজ আজিৰ ব্লগটো ইমানেই আৰু কি ব্লগ বনাম আৰু এনেকুৱা কামত যাওঁ গধূলি ঘৰত দেখোঁ এই ব্লগ আৰু গাইজ কথা ফুৰিব চুৰিব যাব নোৱাৰোঁ ঘণ্টা মাহৰ কাম চাম কৰিব লাগে এইকেইটা কাম কৰা দিন আৰু তেনেকৈ কাম কৰা ভিডিঅ'কে দি থাকিম আৰু আপোনালোকে যদি চাই ভাল পায় কমেণ্ট এটা কৰি দিব আৰু চাই বেয়া পায় তথাপিও কমেণ্ট এটা কৰি দিব আৰু যদিহে এনেকুৱা লং ভিডিঅ' চাব বিচাৰে বনাই থাকিম আৰু যদি চাব ইচ্ছা নকৰে মই বনাওঁ আৰু গাইজ আৰু ভিডিঅ'বিলাক চাই ভাল পায় বেয়া পায় সেইবিলাক জনাই দিবচোন তেতিয়া ভাল লাগে আৰু ভিডিঅ' চিডিঅ' বনাব মন যায় বেয়া পালে জনাব ভাল পালে জনাব সেইটোৱে আৰু আজিৰ ব্লগটো ইমানেই গাইজ বাই বাই